हेलो गाइज वेलकम बैक टू माई चैनल। आज भिडिओ स्पेशल है अलपमान कारण आज बार्थडे है भंटीर। सो आम बार्थडे के घरते पातो जानबले भिडिओ शेषলৈকে যাব। सो लेट्स स्टार्ट इट। এতিয়া ৰাতি বাজিছে 11টা আৰু মই আৰু আইতা মিলি পেলাই তাইক ৰাতি সাৰপ্ৰাইজ দিম বুলি ভাবিছোঁ। সো এতিয়া আমি অলপমান ডেকোৰেশ্যনৰ কাম কৰি আছোঁ। টিভি চাই চাই বেলুন ফুলাওঁতে বেলুন ফুটি গ'লগৈ আৰু বাৰ্থডেত বেলুনটো ফুটিবই। তাৰপিছত আইতাই এতিয়া নাতিনীকৰ বাৰ্থডে কাৰণে পুৰা ডেকোৰেশ্যনৰ কামত লাগি আছে, বেলুন পুৰা ফুলাই আছে। আমাৰ ডেকোৰেশ্যন অলমোষ্ট ৰেডি হৈ গৈছে আৰু হোমমেড কেকো ৰেডি। সো এতিয়া বাৰ্থডে গাৰ্ল আহিব আৰু কেক কাটিব। Happy birthday to you। আৰু এতিয়া ভিডিঅ' কলত আছে জেঠাই আৰু ৰিশা নেপালৰ পৰা, যিহেতু তাই ইয়াত নাইকিয়া। सो इतना मैं चाम मिठाई लबले मिठाई दादाजन आहिছে घरলৈকে। सो मैं मिठाईটো লৈ লওঁ। যোৱাকালি ৰাতি সৰুকৈ চেলিব্ৰেট কৰা হৈ গ'ল আৰু আজি যিহেতু তাইৰ বাৰ্থডে, চ' বহুত কাম আছে। সোনকালে গা পা ধুই ৰেডি হৈ লওঁ। बहुत बेसि गरम किन्तु अकमान उलाई जाबलगिया आछे केक आनिबर कारणे। इयाते केक बनाब दिसिलो भंटी एजनीक। सो केकটো आनुगৈ कारण सोनकाले बंद हबई। सो मैं आरु जेठाई उलाई जाऊँ कामकिटा करि आहों तारपिছত लग पाय। চ' আমি অলপমান বজাৰ কৰি ল'লোঁ, কৰি আহি ঘৰ পালোহি আৰু ঘৰত বাৰ্থডে গাৰ্লৰ পুৰা নটংকি চলি আছে আৰু আমাৰ কোকো পুৰা এনজয় কৰি আছে। কোকো আইতাৰ ওচৰত পুৰা শান্তকে থাকে আৰু আইতাই মৰম কৰি থাকিলে সি বিৰাট ভাল পায়। আৰু বাৰ্থডে কাৰণে ককাই মাইনাক আশীৰ্বাদ দিছে। জন্মদিনৰ উপলক্ষে তাইক আশীৰ্বাদ কৰিছিল। তাই দীৰ্ঘায়ু হৈ শিক্ষা দীক্ষাত সকলোকে ভাগৱতৰ উন্নতি কৰিব পৰা জীৱনটো সুখী আৰু তাই দিবলগীয়া হয় আৰু তাই শিক্ষা দীক্ষাৰ লগতে সকলো ক্ষেত্ৰতে উন্নতি লাভ কৰি বংশ পৰিয়ালৰ সফল হৈ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। सो এতিয়া মায়ে কি কৰি আছে চাম বোলো। এইটো আছে চিলি পনীৰ আৰু এইটো আছে বাটাৰ চিকেন মছালা। यम्मी यम्मी मार स्पेशल। सो मैं रेडी और मैं बार्थडे गर्ले आज न्यू ड्रेस पिंधिसे लाइक देखाओ। सो आमार केक रेडी और बार्थडे गर्लो रेडी। केक काटिंग हम और मैं केक तो देखा आसो। এইটো আছে কেকটো এজনী ভণ্টিয়ে বনাইছে, বিৰাট ধুনীয়াকৈ বনাইছে। থেংক ইউ ছ' মাছ জুহি। কোকোৱেও তাইক চেলেকি চেলেকি বাৰ্থডে উইচ কৰিছে। এই কাপ কেককেইটা গীতাশ্ৰী এজনী ভণ্টিয়ে বনাইছে, বিৰাট বেছি টেষ্টি হৈছে। থেংক ইউ ছ' মাছ গীতু।
আকৌ এতিয়ালৈ গেষ্ট আহি গ'ল আৰু আমাৰ গেষ্টখিনি আমাৰ ঘৰৰ ওচৰতে থাকে। ইহঁতখিনি তাইৰ লগৰ হয়, ফ্ৰেণ্ড হয়। চ' চবেই কথাত পূৰা বিজি, এনজয় কৰি আছে পূৰা। চ' বেছিকৈ ভিডিঅ'টো নকৰিলোঁ। এনেকৈ আমাৰ বাৰ্থডেটো আজি কমপ্লিট হ'ল। কেনেকুৱা পালে ভিডিঅ'টো চাই? এতিয়ালৈ পাৰ্টি চেঞ্জ হ'ল আৰু আমিও চেঞ্জ কৰি ল'লোঁ যিহেতু বহুত গৰম পৰি আছে। মাজৰ সময়খিনিত বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। তথাপিতো যিখিনি কৰিছোঁ কেনেকুৱা পালে জনাব কমেণ্টত। আৰু যোনসকলে শেষলৈকে চালে বহুত বহুত ধন্যবাদ। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ বাই বাই, আকৌ লগ পাই আছোঁ।